হাই গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? বৰষুণ বতৰ, বৰষুণকো নেওচি কাৰোবাৰ মুখত অকণমান হাঁহি বিৰিঙাবলৈ বুলি ওলাই গৈছোঁ এতিয়া গুৱাহাটী পদপথত বাস কৰা বিভিন্নজনৰ কাষত অকণমান বস্ত্ৰদান দিওঁ বুলি। চ' আপোনালোকেও ওলাই আহক। আজি কেইবাবছৰৰ পৰা আমি এয়া বস্ত্ৰদান হওক, খাদ্য বিতৰণে হওক, তেনেকৈ কৰি আছোঁ ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত। গতিকে যিসকল ব্যক্তিয়ে মোৰ এই চেনেলটো চাইছে তেওঁলোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ পৰা বহুত মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। কেনেধৰণে কৰিলে আগবাঢ়িব পাৰোঁ সেইবিলাকো জনাই দিব। ধন্যবাদ। এতিয়া আমি আহি পালোঁ পাণ বজাৰ। অ' খুৰা, কি কৰি আছে? বৰষুণ ভিজি ভিজি কি কৰি আছে? গোটেই ভিজা কাপোৰ পিন্ধি আছে যে? হা, বৰষুণৰ কাৰণে কি বিচাৰিছে? বটল বিচাৰিছে। ক'ত থাকে? ষ্টেচনত থাকে। আপোনাৰ ফেমিলি ঘৰত? আপোনাৰ এই অৱস্থাত এনেকৈ বৰষুণত ভিজি হা? অঁ, ভৰিটো বেয়া হৈছে। আচ্ছা আপুনি এনেকৈ বৰষুণ ভিজি কেনে যদি এনেকৈ কৰি থাকে তো বেমাৰ হ'ব আৰু। এনেকৈ বৰষুণতে কৰি থাকে। আমি কাপোৰ দিওঁ অলপ, ল'ব? কাপোৰ দিম অলপ, ল'ব? তাতে আহি আছে, ৰ'ব। তলত দুটা পৰিয়াল আছে। এই দুটা পৰিয়ালক গোটেই বেগৰ সৈতে দি দিছোঁ কাপোৰবিলাক। তাৰপিছত তেওঁলোকৰ যি আনন্দ, কাপোৰবিলাক চাইছে তন্ন হৈ, যি ফূৰ্তি, তাকে চাই ৰ'লোঁ অলপ দেৰি। তেওঁলোকে কোনোবাই পিন্ধিও চাইছে, সৰু বাচ্চাকেইটাই। খুব ভাল লাগিছে এনেকৈ তেওঁলোকৰ যি আনন্দ, যি ফূৰ্তি দেখি সঁচাকৈ ভাল লগা এক মুহূৰ্ত। আপোনালোকে ওলাই আহক, আপোনালোকৰ এনেকৈ সহায় সহযোগিতা আগবঢ়াওক তেওঁলোকৰ বাবে। আশা কৰিলোঁ সকলোৱে ওলাই আহক, ভাল লাগিব মনটো। অন্ততঃ এবাৰ ভাবি চাব কথাবিলাক। এতিয়া আমি আহি পালোঁ শুক্ৰেশ্বৰ মন্দিৰ। ইয়াতে বহু ব্যক্তি আছে যিয়ে দিনটো ৰৈ থাকে কাৰোবাৰ পৰা অকণমান সহায় পাম বুলি।